নমস্কাৰ বন্ধুসকল, আজি আমি আকৌ নতুন এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আহিছোঁ। আপোনালোকে সকলোৱে এক্সেল শিকিছেই বা কোনোবাই দুদিন শিকিছে, কোনোবাই এসপ্তাহ, কোনোবাই গোটেই বছৰটো আমি কম্পিউটাৰ শিকি আছোঁ। কিন্তু আমি আজি এক্সেলত এনেকুৱা সৰু সৰু দুটামান টিক্স শিকিম য'ত আমি সহজে কম সময়ত আমি ফৰ্মুলাখিনি ইউজ কৰিব পাৰোঁ। ধৰি লওক আপোনালোকে এতিয়া টোটেল কৰিবৰ কাৰণে আপোনালোকে চামটো ব্যৱহাৰ কৰিছিলেই, হয় নহয় বাৰু? এতিয়া চামটো ধৰি লওক আমি আপোনাৰ ফৰ্মুলা ইউজ কৰি বা অটো চামত গৈ পেলাই আপুনি ক্লিক কৰিছিলে, কিন্তু আজি আমি আমাৰ স্ক্ৰীণত দেখা ধৰি লওক ইয়াত চিৰিয়েল নাম্বাৰ, নেম, মেথছ, আছামিজ এনেকৈ লিখা আছে। এই গোটেই যিমান লিখা আছে গোটেইখিনি কি কৰিম, আমি একেকোপে টোটেল উলিয়াই পেলাম। ঠিক আছে, এতিয়া কেনেকৈ ইমান কম সময়ত আমি আজি টোটেল উলিয়াম। ঠিক আছে, এতিয়া চাওক আহক, আমি ডাইৰেক্ট কৰিবলৈ আৰম্ভ কৰিছোঁ। আমি প্ৰথম যি চিৰিয়েল নাম্বাৰৰ পৰা আৰু এই টোটেল লিখা ঘৰলৈকে আৰু এইফালে আপোনাৰ অকণমান এটা আমি কি কৰিম, বেছিকৈ চিলেক্ট কৰি ল'ম। কৰি লোৱা হোৱাৰ পিছত আমি কি কৰিম, সেইটো যদি আপুনি ধৰি লওক এতিয়া আপুনি এনেই নৰ্মেলি কি কৰিব লাগিব, অটো চাম কৰিব লাগিব। ঠিক আছে, তো অটো চাম কৰিবলৈ হ'লে আমি অটো চাম নকৰাকৈ আমি এতিয়া কেনেকৈ কৰিব পাৰোঁ, একো আমি ইউজ নকৰাকৈ তেতিয়া আমি অল্টাৰটো ধৰিলোঁ, অল্টাৰটো ধৰি ইজুকেলটো টিপি দিয়াৰ লগে লগে চাইডত গোটেই মাৰ্কখিনি আহিলে। এতিয়া চাওক এইখিনি গোটেই টোটেলখিনি আহিলে আৰু কোনটো ছাবজেক্টত কিমান আপোনাৰ এইখনৰ পৰা কিমান নম্বৰ আপুনি কিমান পালে। এতিয়া ধৰি লওক আপোনাৰ মেথছত টোটেল নম্বৰ ষ্টুডেণ্টে পাইছে আপোনাৰ 727 পালে, আছামিজত 753 পালে। তেনেকৈ প্ৰত্যেকটো ছাবজেক্টৰে আমি বেলেগ বেলেগ পালোঁ। আৰু অল টোটেল কমল গগৈ নামৰ যিটো ষ্টুডেণ্ট আছিলে তাৰ ধৰি লওক আপোনাৰ সেই ষ্টুডেণ্টে কি কৰিলে, কিমান পালে টোটেল 357 পালে টোটেল। তেনেকৈ আমি কম সময়তে আমি এইটো এটা টিক্স আমি শিকিলোঁ যে কম সময়ত চাম কৰিব পৰাকৈ আমি কম ইজি মেথডত আমি চামটো উলিয়াব পাৰোঁ, একেলগে গোটেইখিনি উলিয়াব পাৰোঁ। ঠিক আছে, এতিয়া আমি নেক্সট প্ৰগ্ৰেমটোলৈ আহিছোঁ। তো ইয়াত চাওক, এতিয়া আমাৰ ইয়াত কি হৈছে যে আমি নৰ্মেলি কি হয়, আমি ধৰি লওক ইয়াত আপোনাৰ মাৰ্চিয়েল কৰি পেলাই আপুনি লিখিব পাৰে, বা মাৰ্চিয়েল নোহোৱাকৈনো আমি কেনেকৈ এইকণত আমি এনেকৈ ধৰি লওক লখিমপুৰ, নাৰায়ণপুৰ, মেৰমুখত আমি যিবোৰ লিখিছোঁ, ধৰি লওক আপোনাৰ এড্ৰেছটো নেম হৰি লিখিলোঁ, হৰি লিখাৰ পিছত ইয়াৰ উপাধিটো আপুনি নিজে টাইটেলটো দি ল'ব। মই এতিয়া এক্সাম্পল এটা দিব লৈছোঁ। তেতিয়া এই বস্তুটো আপুনি কেনেকৈ নেক্সট এই কমলটো ঠাইত লিখিব, যে আমি একো ফৰ্মুলা ইউজ নকৰি আমি লগে লগে ইয়াত কৰি যাব পৰাকৈ। ঠিক আছে, এতিয়া আহক আমি চাওঁ। এতিয়া আমি প্ৰথমতে হৰিটোত লিখিলোঁ, এড্ৰেছটো লিখিম আছাম বা লখিমপুৰ লিখি ল'লোঁ। লখিমপুৰ লিখিলোঁ, আছাম লিখিলোঁ, নাৰায়ণপুৰ লিখিলোঁ, বাঢ়ি গুচি গৈছে ন। এতিয়া কি কৰিলোঁ, আমি একেটা ঘৰতে লিখিব লাগিব। বেক কৰিলোঁ, আমি এণ্টাৰ মাৰি লিখিম। ঠিক আছে, এতিয়া কেনেকৈ লিখিব লাগিব, অল্টাৰটো ধৰিলোঁ, এণ্টাৰটো দবাই দিলোঁ। নেক্সট গুচি গ'লে আহিলে লখিমপুৰ, নাৰায়ণপুৰ লিখিলোঁ, পিন লিখিলোঁ, তাৰপিছত আকৌ অল্টাৰটো ধৰিলোঁ, এণ্টাৰ মাৰিলোঁ, যি লিখা XYZ আপুনি যি লিখিলে, আকৌ অল্টাৰটো ধৰিলে, এণ্টাৰ মাৰিলে, গুচি আহিলে। চাওক এতিয়া আমি ধৰি লওক এইখনৰ দৰে আমি ছেইম এটা আকৌ আগৰ পজিশ্যনলৈ আমি ইয়াত যেনেকৈ আমি লিখিছোঁ তেনেকৈ আমি কৰিলোঁ। এতিয়া এই বস্তুটোকে আপোনালোকে বেলেগ বেলেগ ফৰ্মুলাত গৈ মাৰ্চ কৰি লিখিব পাৰে, মাৰ্চ চেণ্টাৰত গৈ আমি এইবোৰ একো নাই কৰা, জাষ্ট আমি কীবৰ্ডত কাম কৰি গৈ আছোঁ, এডভান্সকৈ সেই কামখিনি আমি কৰিবলৈ গৈ আছোঁ। ঠিক আছে, নেক্সট এতিয়া আমি আৰু এটা টপিকলৈ যাম। আহকচোন এতিয়া আকৌ সেই টপিকটোলৈ গৈ চাওঁ। এতিয়া চাওক, এতিয়া আমি মেক্সিমাম মানুহে আমি ধৰি লওক ইয়াত এনেকৈ আমি চিৰিয়েল নাম্বাৰ লিখিলোঁ, লিখি পেলাই এণ্টাৰ কৰিলোঁ, এণ্টাৰ কৰি 1 2 লিখিলোঁ, 3 লিখিলোঁ, 4 লিখিলোঁ, এনেকৈ লিখি গৈ থাকোঁ। যে এইটো আমি নকৰাকৈ আমি কম সময়ত কেনেকৈ আমি কৰিব পাৰোঁ। এতিয়া এক্সেলত এইটো এটা নিয়ম আছে। এতিয়া আমি ধৰি লওক ক্লিক কৰিলোঁ, 1 2 লিখিলোঁ। তো ইয়াৰ পিছৰখিনি আমি কেনেকৈ কৰিম, ইয়াৰ পিছৰখিনি এনেকৈ ধৰিলোঁ, চিলেক্ট কৰি এইখন ধৰা থকা বটান টানি তললৈ আনিলোঁ, যিমানটো হিচাপত আমাক লাগে সিমানটো হিচাপত আমি কৰি দিলোঁ। এতিয়া 10 11লৈকে হৈ গ'ল আমাৰ। এতিয়া এই বস্তুটোকে আমি আকৌ বেলেগ ধৰণে আমি চাব পাৰোঁ। এতিয়া যে আমি আগতে কি হৈছিলোঁ, যে আমি 1 2 লিখিছিলোঁ, বা 1 2 3 লিখি আমি তললৈ টানি অনাৰ পিছত আমাৰ সংখ্যাখিনি বাঢ়ি গৈছিলে। এতিয়া আমি সেই প্ৰক্ৰিয়াটো নকৰি এতিয়া কেনেকৈ কৰিম, যে আমি এটা ফৰ্মুলা ইউজ কৰি টোটেল
আপোনাৰ যিমান দূৰ লাগে, আপুনি 1000 লাগে 2000 লাগে, কেতিয়াবা আপোনাৰ এনেকুৱা হ'ব যে আপোনাৰ নৰ্মেলি আপুনি হাতে কৰিব পাৰে কৰিলে, কিন্তু বহুত কেতিয়াবা বহুত ডাঙৰ ডাটা দিলে আপোনাৰ চিৰিয়েল নাম্বাৰটো বহুত বেছি লয়, 7000ও লিখিব লগা হ'ব পাৰে, 500ও আপুনি ডাটা এই চিৰিয়েল নাম্বাৰটো লিখিবলৈ। তেতিয়া আমি ইমান লিখি থকা মানে 1 2 3 এনেকৈ টানি আনি পেলাই লিখাতকৈ আমি এটা চুটি মানে সৰু এটা ফৰ্মুলা আছে, ফৰ্মুলাটো আমি ইউজ কৰা আহক। দেখিব আপুনি কম্পিউটাৰ স্ক্ৰীণত যে ইনচাৰ্ট আছে, পেজ লেআউট আছে। এতিয়া আমি ইয়াত হোমত ক্লিক কৰিলোঁ, হোমত ক্লিক কৰি এই অটোছামৰ তলত এটা ফিল্ড নাম্বাৰ এটা অপশ্যন আছে, ঠিক আছে। তো এই অপশ্যনটো আমি ক্লিক কৰিলোঁ, ক্লিক কৰাৰ লগে লগে এই চিৰিজটোৰ নামত আমি ক্লিক কৰিলোঁ, কৰি এতিয়া এখন আপোনাৰ বক্স ওলাই আহিলে। ইয়াত লিখা আছে ৰ কলম, এইখিনি লিখা আছে, ঠিক আছে। এই মেনুখনত আমি এটি কলমত ক্লিক কৰিলোঁ, ক্লিক কৰি চাব এতিয়া ষ্টেপ ভেলু 1 আমাৰটো 1টো চিলেক্ট কৰি থোৱা আছে। যদি এইটো প্ৰথমতে চিলেক্ট নকৰে তেতিয়া নহ'ব, আপুনি প্ৰথম কৰাৰ আগতে এইটো 1টো বা যিটো নাম্বাৰ দিব আপুনি সেই নাম্বাৰটো দিয়াৰ পিছত মানে চিলেক্ট কৰি ল'ব। কৰি কিমানলৈকে লাগিব, 500 লাগিব বা 200 লাগিব। ছাপ'জ আমি 100 দিলোঁ, 100 দিলোঁ, অ'কে কৰি দিলোঁ। এতিয়া চাওক স্ক্ৰীণত দেখিছেনে, এনেকৈ টোটেলকৈ আমাৰ 100কৈ 100লৈকে ওলাই গ'ল, মানে ইয়াত 100লৈকে আমি আকৌ পাই গ'লোঁ, ঠিক আছে। এতিয়া আমি ধৰি লওক সৰ্বসাধাৰণতে আমি এইকেইটা বস্তু নাম্বাৰখিনি দিব ল'লোঁ। আপুনি এইটো 1000 যিমান পাৰে, যিমান দূৰলৈ পাৰে আপোনালোকে দিব পাৰিব, ঠিক আছে। নেক্সট আমি টপিকটোলৈ আহিছোঁ এতিয়া, ঠিক আছে। আমি নেক্সট টপিকটো হ'ল কি যে আমি ধৰি লওক এইখনত এতিয়া আমি ধৰি লওক মাহবোৰ নাম লিখিব পাৰোঁ। মাহৰ যেনেকৈ জানুৱাৰী লিখিলোঁ, লিখি পেলাই আমি যদি তলত টানি আনো গোটেই মাহবোৰ আমাৰ যেনেকৈ আছে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই এনেকৈ আপোনাৰ টোটেলি ওলাই গুচি গ'ল। তেনেকৈ যদি আপুনি মনডে কৰে, মনডে কৰিলোঁ, মানে নামটো লিখিলোঁ, তলত টানি আনিলোঁ, এনেকৈ আপোনাৰ গোটেই ডে'খিনি আপোনাৰ ওলাই আহিলে। এতিয়া আমি এইখিনিয়ে হ'ল আমাৰ কম্পিউটাৰ এক্সেলৰ সহজ এটা ট্ৰিক্স, য'ত আমি কম সময়ত ব্যৱহাৰ কৰিব পাৰোঁ, ঠিক আছে। এতিয়া ধৰি লওক আপোনাৰ এনেকুৱাও কেতিয়াবা হ'ব যে কিবা কাৰণে ধৰি লওক এই বস্তুখিনি আপোনাৰ ইয়াত লিখা আছিলে, সেই লিখাখিনি ধৰি লওক আপোনাৰ একেটা কোম্পানীৰ নাম আপোনাক কণ্টিনিউ লাগে। আপোনাৰ ইয়াত এইটো লিষ্টত আমি লিষ্টেড কম্পিউটাৰ ভিতৰত লিষ্টেড হৈ আছে। এতিয়া সেই বস্তুটো ক'ত লিষ্টেড হৈ আছে আমি চাম প্ৰথমতে। ধৰি লওক আপোনাৰ এই বস্তুখিনিৰ ঠাইত আমাৰ মানুহৰ নাম যেনেকৈ আমি ধৰি লওক 10জন মানুহৰ নাম, ছেইম নাম আমি সদায় ইউজ কৰি থাকিব লাগে। সদায় আপুনি লিখি থাকিব নেকি, তেতিয়া আমি সেই মানুহকেইজনৰ নামো আমি লিষ্টেড কৰি ৰাখিব পাৰোঁ, ঠিক আছে। এতিয়া আমি আহিলোঁ, আমি যে আপোনালোকক এতিয়া আমি আৰু এটা বস্তু দেখুৱাম যে আমি মানুহৰ নামখিনি যদি ধৰি লওক আপোনাৰ কেতিয়াবা এনেকুৱা হ'ব যে কণ্টিনিউ আপোনাৰ সেই মানুহকেইজনৰ নাম বা সেই জেগাটুকুৰাৰ নাম বা সেই দোকানকেইখনৰ নাম বা সেইটো এণ্টাৰপ্ৰাইজৰ নাম আমি সদায় ইউজ কৰি থাকিব লগা হয়। তেতিয়া কি কৰিব লাগিব, আমি সেই বস্তুটো লিষ্টেড কৰি ৰাখিব পাৰোঁ যে আৰু কণ্টিনিউ এনেকৈ লিখি থাকিব যেনেকৈ আমি জানুৱাৰী ফেব্ৰুৱাৰী উলিয়াইছিলোঁ, এনেকৈ ক্লিক কৰি পেলাই টানি পেলাই আমি উলিয়াইছিলোঁ, ঠিক তেনেদৰে আমি ইয়াতো কণ্টিনিউ সেই নামকেইডাল এতিয়া মানুহৰ নামেই ধৰি লওক আমি কৰিলোঁ। তেতিয়া কি কৰিব লাগিব, প্ৰথমতে আমি ফাইলত যাব লাগিব, ফাইলত গৈ অপশ্যনত ক্লিক কৰিলোঁ, অপশ্যনত ক্লিক কৰাৰ পিছত কি কৰিলোঁ, ইয়াত আছে এডভান্সত ক্লিক কৰিলোঁ, ঠিক আছে। এডভান্সত ক্লিক কৰি এইখন ওলাব, মেনুখন ওলাব, আমি তললৈ টানি লৈ আহিলোঁ। ইয়াত আছে এডিটিং কাষ্টম লিষ্ট, আমি ইয়াত কৰি দিলোঁ এডিট কাষ্টম লিষ্টত। ইয়াত কি কৰিব, মই ইয়াত ধৰি লওক আমি আগতে ভৰাই থৈছোঁ, মই জানুৱাৰী ফেব্ৰুৱাৰী লিখা আছে, মাৰ্চ এপ্ৰিল লিখা আছে, নাৰায়ণপুৰ লখিমপুৰ ধৰি লওক এবাৰ এড্ৰেছ লিখা আছে, আপুনি ইয়াতো লিখিব পাৰে। এতিয়া ধৰি লওক মানুহৰ নাম আমি ইয়াত এণ্ট্ৰি কৰিলোঁ, ৰাম লিখিলোঁ, কমা দিলোঁ, হৰি লিখিলোঁ, কমা দিলোঁ, কমল লিখিলোঁ, কমা দিলোঁ, ধৰি লওক আমি আৰু লিখিলোঁ বিমল লিখিলোঁ। আমি এই 4জনৰ মানুহৰ নাম, তাৰপিছত আমি কি কৰিলোঁ, লিখি হোৱাৰ পিছত আমি ইয়াত এড কৰি দিলোঁ, এড হৈ গ'ল, দেখিছেনে ইয়াত স্ক্ৰীণত ইয়াত এড হৈ গুচি গ'ল। তাৰপিছত আমি এইটো অ'কে কৰিলোঁ, আকৌ এইখন স্ক্ৰীণ ওলাব, এইখন স্ক্ৰীণ ওলালে আমি অ'কে কৰিলোঁ, ঠিক আছে। এতিয়া প্ৰথমতে আমি কি লিখিছোঁ, ৰাম, ছাপ'জ ৰাম লিখি দিলোঁ। ৰাম লিখি যদি আমি এইখন ধৰি টানি আনো, যেনে বিমললৈকে ওলাই গ'ল। আমি যিকেইটা মানুহৰ নাম লিখিছিলোঁ সেই মানুহৰ নামকেইটা আমাৰ ইয়াত স্ক্ৰীণত ওলাই গ'ল, ঠিক আছে। এনেকৈও মানুহৰ ধৰি লওক আমি লিষ্টেড কৰি ৰাখিব পাৰোঁ। আহকচোন আমি এতিয়া নেক্সট টপিকটোলৈ আহিছোঁ, যে ধৰি লওক আপুনি বহুত মানুহৰ নাম, হাজাৰ হাজাৰ মানুহৰ নাম আপুনি এণ্ট্ৰি কৰি গৈ আছে। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে, আৰু ইয়াত আপোনাৰ লিখিব পাৰে, মই ইয়াত অকল শ্বৰ্টকৈ লিখি থৈছোঁ, চিৰিয়েল নাম্বাৰ নেম লিখিছোঁ। ইয়াত আপুনি ধৰি লওক ভিলেজ লিখিব পাৰে, ফাদাৰ নেম, মাদাৰ নেম এনেকৈ লিখি থাকিব, তো ইয়াত চব থাকিব আপুনি যেতিয়া ডাটাটো এণ্ট্ৰি কৰিব। এতিয়া এই বস্তুটো আপুনি কেনেকৈ ধৰিব, ইমান হাজাৰ হাজাৰ মানুহৰ নাম, একেটা মানুহৰ নাম দুবাৰ এণ্ট্ৰি হৈছে নি, সেই বস্তুটো চাবৰ কাৰণে আমি কি কৰিব পাৰোঁ, আমি কি কৰিলোঁ, চিলেক্ট কৰিলোঁ, এইখিনি চিলেক্ট কৰি পেলাই ক'ত যাম, এতিয়া হোমতে আমি ক্লিক কৰিলোঁ, হোমত ক্লিক কৰাৰ পিছত কণ্ডিশ্যনেল ফৰ্মেটিং বাৰত ক্লিক কৰিলোঁ, বুটামত ক্লিক কৰি ডুপ্লিকেট ভেলুজ ক্লিক কৰিলোঁ, ঠিক আছে।
ইয়াত লিখা আছে যে লাইট ৰেড ফিল উইথ দ্য ডাৰ্ক ৰেড টেক্স। আমি যিবোৰ আমাৰ ধৰি লওক আপোনাৰ দুবাৰ নাম লিখা থাকিব তাত সেইবোৰ কি হ'ব যে আমাৰ ৰেড চিনত হৈ যাব, বা আপুনি এইটো চেঞ্জ কৰি ল'ব পাৰে। মই ৰেড টেক্স কৰিলোঁ, অকল ৰঙা এটা আপোনাৰ ধৰি লওক ৰঙা আখৰে এইখিনি হ'ব। তো আমি অ'কে কৰি দিলোঁ। তাৰপিছত এতিয়া ধৰি লওক আমি এই বস্তুখিনি গম পাই গ'লোঁ যে চাওক এতিয়া ডুপ্লিকেট লিখা আছে, দেখি চকুৰে দেখি গ'লোঁ বি গগৈ, কমল শইকীয়া দুটা হৈ গ'ল, বি গগৈ ইয়াতো আহিলে। এতিয়া আমি এই বস্তুখিনিক আমি কেনেকৈ কৰিব, আমি ডাইৰেক্ট ইয়াত ক্লিক কৰি ৰিমভো কৰিব পাৰোঁ, কিন্তু আমি তাক বেলেগ এটা অপশ্যনত আমি কেনেকৈ কৰিম আমি চাওঁ আহক। তাত আমি ডাটাত ক্লিক কৰিলোঁ, কৰি পেলাই কি ক'লোঁ ৰিমভ ডুপ্লিকেটত আমি ক্লিক কৰিলোঁ। তাৰপিছত ৰিমভ ডুপ্লিকেট ক্লিক কৰাৰ পিছত কণ্টিনিউ উইথ দ্য কাৰেণ্ট চিলেক্টিং, আমি য'ত আমি চিলেক্ট কৰিছোঁ তাত গৈ ৰিমভ ইয়াত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত কলম আছে গুচি গ'ল, অ'কে গুচি গ'ল, বুজিছেনে? ইয়াত আগৰখিনি গুচি গ'ল, এইকেইটাও তাৰ নালাগে, ঠিক আছে নে? ইয়াত য'ত ডাবল আছিলে তাত আমাৰ গুচি গ'ল, কমল থাকিলে বিমলভাৱে আছে, বিবেক আছে, সেইটো আহিলে। এতিয়া আমি এনেদৰে কম সময়তে আমি এক্সেলত আৰু বহুত ধৰণৰ এনেকৈ ট্ৰিক্স আছে য'ত আমি সহজে শিকিব পাৰোঁ। পিছৰ ভিডিঅ'লৈ আপোনালোকে লৈ আহিম আৰু এনেকুৱা বিভিন্ন ধৰণৰ ভাল ট্ৰিক্স।